হেল্ল' বন্ধু-বান্ধৱীসকল, নিশ্চয় সকলোৱে ভাল। মই আলমে এছ লাইভ চেনেলত স্বাগতম জনাইছোঁ। 2020 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰী এডমিশ্যন হ'ব অনলাইন যোগে, সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। কিয়নো যিসকল ছাত্ৰ-ছাত্ৰী অনলাইন যোগে এডমিশ্যন হ'ব, সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক ইউনিক আইডি। যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়ালৈকে ইউনিক আইডি বনোৱা নাই, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে নিজৰ মোবাইলেৰে অতি সহজে ইউনিক আইডি বনাব পাৰিব। তো কেনেকৈ বনাব আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। তো বন্ধুসকল, মোৰ ডিছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, তাতে ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা পেজ খোল খাই যাব আপোনালোকৰ মাজত। তো পেজটোৰ তলফালে আহিব। তো বন্ধুসকল, আৰু এটা কথা কৈছোঁ, ইয়াতে চাইছে ওৱান ষ্টুডেণ্ট কেন জেনেৰেট অনলি ওৱান ইউনিক আইডি। এজন ছাত্ৰৰ বাবে এটা সেই ইউনিক আইডি বনাব পাৰিব। তো বন্ধুসকল, তলফালে আহক। তলফালে আহিলে আপোনালোকে এটা এনেকুৱা ফৰ্ম পাই যাব। এই ফৰ্মটো সম্পূৰ্ণৰূপে ফিল আপ কৰিব। তো কেনেকৈ ফিল আপ কৰিব ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম। তো পাৰ্চনেল ইনফৰমেশ্যন, ইয়াতে ফাৰ্ষ্ট নেম, আপোনাৰ যিটো ফাৰ্ষ্ট নাম এইটো বহুৱাই দিব, মিডল নেম, কাৰোবাৰ হয়তো মিডল নেম আছে এইটো বহুৱাই দিব, নাথাকিলে নাই, লাষ্ট নেমটো বহুৱাই দিব। ফাদাৰ্ছ নেমটো বহাব ইয়াতে, মাদাৰ্ছ নেমটো বহুৱাই দিব ইয়াত। মোবাইল নাম্বাৰ, আপোনাৰ যিটো চলিত অৱস্থাত মোবাইল নাম্বাৰ, এই মোবাইল নাম্বাৰটো বহুৱাই দিব। ডেট অফ বাৰ্থ, জন্ম তাৰিখটো ইয়াতে এই বক্সত বহুৱাই দিব। তাৰপিছত জেণ্ডাৰটো বাছি ল'ব। ৰিলিজিয়ন, আপুনি কোনটো ধৰ্মৰ মানুহ এইটো বহুৱাই দিব। ইয়াতে আছে বহুকেইটা ধৰ্ম, আপুনি যিটো ধৰ্মৰ মানুহ ইয়াতে বহুৱাই দিব। দিয়াৰ পিছত ইয়াতে চাইছে কাষ্ট, আপুনি কোনটো বিভাগৰ মানুহ, জেনেৰেল, OBC, HOB, যিটো বিভাগৰ মানুহ ইয়াতে ইয়াতে আছে PWD, পাৰ্চন উইথ ডিছএবিলিটি। যদি এইটো কাষ্টৰ মানুহ হয় আপুনি, তেন্তে ইয়াতে য়েছ বুলি ক্লিক কৰিব, আৰু যদি এইটো কাষ্টৰ নহয় আপুনি ন' বুলি ক্লিক কৰি দিব। তাৰপিছত আছে ষ্টেট অফ ডেম'চিয়েল। ষ্টেট অফ ডেম'চিয়েল, তো ইয়াতে আপোনাৰ যিটো ষ্টেট হয়, আছাম হ'লে আছাম, বেলেগ ষ্টেট হ'লে বহুৱাই দিব। ইয়াতে ডিষ্ট্ৰিক্ট, আপোনাৰ জিলাখন ইয়াতে বহুৱাই দিব। ইয়াতে কি কৈছে, এক্সামিনেশ্যন এণ্ড কোৰ্ছ ইনফৰমেশ্যন, চেকিং এডমিশ্যন ফৰ। তো ইয়াতে আপুনি কিহত এডমিশ্যন হ'ব এইটো আপোনালোকে বহুৱাই দিব। তাৰপিছত আছে চেকিং এডমিশ্যন ইয়াৰ ছেমিষ্টাৰ, আপুনি কোনটো ছেমিষ্টাৰত বা কোনটো বিভাগত আপুনি এডমিশ্যন হ'ব ইয়াতে বহুৱাই দিব। তাৰপিছত তলফালে আছে লাষ্ট এক্সামিনেশ্যন পাষ্ট, আপুনি লাষ্ট কি পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী, মেট্ৰিক পৰীক্ষা, আণ্ডাৰ গ্ৰেজুৱেশ্যন, যিটো পাছ কৰিছে ইয়াতে বহুৱাই দিব। তাৰপিছত ইয়াতে কৈছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপুনি যিটো পাছ কৰিছে লাষ্ট সেইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহুৱাই দিব। তাৰপিছত তলফালে আছে বেংক একাউণ্ট ডিটেইলছ, ইয়াতে বেংক একাউণ্ট হোল্ডাৰ নেম, গ্ৰাহকজনৰ নাম, বেংক একাউণ্ট নাম্বাৰটো ইয়াতে বহুৱাই দিব। তাৰপিছত এই বক্সত বহুৱাই দিব বেংকছ IFSC কোড, আপোনাৰ যিটো IFSC কোড আছে এইটো ইয়াতে সম্পূৰ্ণকৈ বহুৱাই দিব। তাৰপিছত ইয়াতে আপোনালোকে এটা ক্লিক কৰিব, এনেকুৱা ক্লিক কৰাৰ লগে লগে ৰাইট চিন আহি যাব। তাৰপিছত তো ইয়াতে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াতে এটা ডাউনলোড বুলি অপশ্যন আহিব। তো ডাউনলোডত ক্লিক কৰাৰ লগে লগে আপোনাৰ মেমৰি ফাইলত অট'মেটিকলি ইউনিক আইডি ডাউনলোড হৈ গুচি যাব। তো তাৰ পৰা আপোনালোকে উলিয়াব পাৰিব বা চাব পাৰিব। তো বন্ধুসকল, আজিৰ ভিডিঅ' এইখিনি। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কিবা বুজাত অসুবিধা হৈছে কমেণ্ট কৰি জনাব। তো বন্ধুসকল, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।